ভাল নালাগে মই এনেকুৱা কৰিলে অকল এক টুকুৰা খাওক নমস্কাৰ বন্ধু বান্ধৱীসকল চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি যাব ভিডিঅ'টো অনে কৰা নাই গধূলি ভিডিঅ' কৰিম কৈছিলোঁ তো কৰিছোঁ এতিয়া গধূলি বাজি গ'ল 7:30 আৰু মই ভাত বনাম আৰু সেইয়া মাইনা পঢ়ি আছে লাং খাই আৰু মাইনাই পঢ়িছে আজি হিন্দী আজি মাইনাৰ ছায়েন্সৰ এক্সাম আছিলে কেনেকুৱা হ'ল ছায়েন্সৰ এক্সাম কেনেকুৱা হ'ল ভাল হৈছে বোলে কিমান মাৰ্কছটো নাই দিয়া মাৰ্কছ দিলে 39 আজি এক্সাম লৈছিলে আজি কপি চেক কৰি দিলে সিহঁতৰ ৰাতিপুৱা পৰীক্ষা হৈছিলে কেইটা বজাত ৰাতিপুৱা হৈছিলে তাৰপাছত মানে বেছি ষ্টুডেণ্ট নাই এনেই কি এনে জানো মানে ইমানেই কুইক এণ্ড ফাষ্ট হেৰি তাহাঁতৰ ৰিজাল্ট দিয়ে দিলে মানে মাৰ্কছ দিলে আৰু 40 মাৰ্কছৰ এক্সাম হৈছিলে তো সি 39 পালে এইটো কাৰা খতম কৰা নাই মানে এইটো খাবলৈ দি আছোঁ দেখিছে সেইখিনি তো খতম কৰিব লাগিব তাৰমানে এইটো 2 ঘণ্টা বা 1 ঘণ্টা আগত আয়ুৰ্বেদৰ এইটো খাব লাগে আৰু কি মই নেট বন্ধ কৰি দিওঁ কি মই এইটো চাই আছোঁ তাৰ সেই পঢ়িব দিছোঁ সেইখিনি কমপ্লিট কৰি লওঁ কাইলৈ আৰু কাপোৰ আনাই নাই আৰু বাজিছে 7:30 মিছালি মানে লাইটটো জ্বলাই দিওঁ লাইটৰ চুইচে পাহৰিলোঁ কোনটো এইয়া চব 7:30 বাজিছে আৰু বাহিৰত ইতিমধ্যে পোহৰ আৰু মাইনাই চাকি জ্বলাব মাইনাই চাকি জ্বলা ঐ 7:30 হৈ গ'ল চাকি জ্বলাই দে এই বাদ দে তাই এনেই কৈ থাকে ইজিটি আৰু সেয়া আৰু এতিয়া বনাম ভাত এখেতক ফোন কৰিলে সিহঁতে ফোনেই নুঠালে তো মই ভাবিছোঁ মই যি মন যাব তাকে বনাই দিম জাতলাও এটা লৈ লৈছোঁ এতিয়া দাইল লৈ ল'লোঁ তাক মই চাকি জ্বলাব কৈছোঁ সি দেখিছে সি ঘূৰিব লাগে এনেকৈ সেইটো এনেকৈ একদম পিটি দিম মাইনা গোটেই লেতেৰা হয় বাহিৰত আৰু সি সেনেকৈ বিচনা চাদৰখনত আৰু সিয়ে বিচনা চাদৰখনত শুব কথা ক'লে নুশুনে নে ভাল নালাগে মই এনেকুৱা কৰিলে দাইলটো অলপ পাতোঁ তেখেতে কেতিয়া আহিব কি কৰিব নাজানো ফোন কৰিলোঁ নুঠাই চুঠাই ষ্টেণ্ড কৰি লওঁ অকণমান ষ্টেণ্ড কৰিলে পঢ়িকে দেখি গৈ গম নাপাওঁ মই গমেই নাই পোৱা দেখিছে অঁ জাতিলাভো দেখিছে কেনেকুৱা ইয়াত এইটো টাইপ কাপোৰকেইটাও উঠাব আছে পটাপট হেৰি চাকি জ্বলাই লৈ মেট্ৰেছখন আঁতৰাই ল হা কি জ্বলাই দিলি এনেকৈতো কোনে চাকি জ্বলাই বা চাওকচোন তাত ধং মেট্ৰেছখনৰ পৰা ভৰিটো নমাব কওঁ সেইখনতে সি ৰাতি শুৱে অলপ চাইড কৰি ল'লেও হ'ল বৰ বেছি কৰি দিয়ে যে কথা ক'লে ন উপলিঙা কৰে ন মই বিৰাটেই খং উঠে সেইটো সময়তে মাৰ্কছ আনিলে ভাল মানুহ হ'ব পাৰে নেকি মই সেইটো বিশ্বাস নকৰোঁ মাৰ্কছো লাগে মানুহৰ লগতে চৰিত্ৰ ভাল হ'ব লাগে মাচিছ এটাখন নমাব লাগিব হ'ব পাৰে মাচিছ সেই হয় সেই মাচিছ যে ইমান সেমেকি গৈছে কেলৈ বাৰু এইখন লৈ জানা চেয়াৰখন লৈ যাবা হেৰিটো কৰি লওঁ ময়ো ঢুকি নাপাওঁগৈ তইতো মোতকৈ ওখই হয় ইয়াত জানিনে দাইলটো নহয় ফলা হয় মানে মগু দাইলটো গোটা মগু নাপায় ইয়াত ফলা মগুৰবোৰ ফলা মগুৰেদি বনাব লাগিব একদম চিম্পল মই ঘৰত দাইল বনোৱা নিচিনাকৈ অসমত মানে ঘৰত থাকিলে যেনেকৈ দাইল বনোৱা যায় সেইভাগে বনাই ভাল লাগে মানুহটোৱে নাই নমাব পাৰিলি নে সেনেকৈ পৰি যাব সেইটো কি নমাবলৈ হয়তো আমাৰ যে সঁচাকৈ যে চকী টেবুল নাইকিয়া হৈ গ'ল ঘৰত মানে একদম মানে হাৰাশাস্তি হৈছে কোনটো ডাব্বাত আছে হয়তো এই ডাব্বাটোত আছে এতিয়া নমাব লাগে তই ধৰ মই নমাম কৰিব লাগিব উঠাই ল একেবাৰে কাপোৰ জ্বলা 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 সঁচাকৈ দেই ল'ৰা মানুহ ঘৰত হ'ব নালাগে মই জনাত এইফালে মোৰ গেছো গৰম হৈ গ'ল
এতিয়া চব্জি অলপ কাটিম আজি কি চব্জি বনাওঁ তাৰ আগতে মই কাপোৰকেইটা লৈ আহোঁগৈ বাহিৰৰ পৰা মাইনা এইটো তাতো বহুত বেয়া কাম কৰিছ এইটো চাওকচোন চাকি জ্বলাই পেলাই কি কাম কৰিলে এইটো কেনেবাকৈ ক'ৰবাত লাগি গ'লে মানে সেইকাৰণে মোৰ কাম কৰিব দিবলৈ মন নাযায় সিহঁতক যাওঁ কাপোৰকেইটা লৈ আহোঁগৈ এইটো ঘাই দিবি লাঠিডাল ভৰা আৰু এইটো কি এইফালে দাইলখিনি সিজে মানে মই এইখিনি উঠাই লওঁ আন্ধাৰ হৈ গ'ল ভালকৈ নহ'লে মাইনা আজি চোলা পেণ্ট জোতা এযোৰ শুকাই নাই কিন্তু বৰষুণ দিবলৈ পাৰে ন ইয়াত কোনোবাই সেইটো অসুবিধা আজিকালি এইবিলাকেই হৈ যায় কাম পাছত জাপিব লাগিব সেইখিনি পাছত কৰিম প্ৰথমে চব্জি তব্জিবোৰ হেৰি কৰি লওঁ ঠিক কৰি লওঁ কিনো বনাম পটল আছে অকলে আৰু বন্ধাকবি আছে সুধি লওঁ আকৌ ৰ'ব অঁ আমি দুটা গৈ আহিলোঁগৈ বজাৰ কৰি আৰু চকলেট আনিছোঁ চকলেট খাম এইটো দেখাম চকলেট ইমান ভাগৰ লাগিছে নহয় একদম মানে 9টা 9:30 হ'ব হ'ল আহিয়ে পোৱাহি নাই 9:30 হ'ল এইডোখৰ মাটিত থৈছে ছি এটাই দিছোঁ আপোনাৰ খাব যদি খাওক এক টুকুৰা বেছি নাখাব দেই অকল এক টুকুৰা খাওক বনাবলৈ একো নাই চকলেট খোৱাকৈ ভিডিঅ' বনাম বই চকলেট চেলেঞ্জ কৰোঁ আমি কোনে সোনকালে খাই শেষ কৰিব পাৰে চকলেটৰ চেলেঞ্জ লাগোঁ মাইনে মই কোনে চকলেটটো সোনকালে খাই শেষ কৰিব পাৰিব খা এইটো চেলেঞ্জত মোৰ জিকিব মন নাই কাৰণ মই চকলেট সৰুলাহে খাই ভাল লাগে মাইনা এক্সাম হৈ যাওক তাৰপিছত এটা চেলেঞ্জ ভিডিঅ' বনাম চেলেঞ্জ ভিডিঅ' বুলি ক'লে মোৰ ভয়ে লাগে কাহিনী আছে আমাৰ চেলেঞ্জ ভিডিঅ' নহয় না আমাৰ এটা চেনেল আছিলে তাত মই হিন্দী ব্লগিং কৰিছিলোঁ ছাবস্ক্ৰাইবাৰো হৈ গৈছিলে ভিউজো মোৰ 2000 3000 এনেকৈ আহিছিলে ইউটিউবে আমাৰ চেনেলটো টাৰ্মিনেট কৰি দিলে বাজিছে 9:30 আমি ভাত পানী খাই মানে বাজি যাব 11টা সেইবাবে আপোনালোকক এতিয়াই গুড নাইট কৰি দিলোঁ সামৰিছোঁ ভিডিঅ'টো আৰু মোৰ ভিডিঅ'টো যদি কিবা কাৰণত আপোনালোকক ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু লাইক কৰিব এটা গানেৰে লাষ্টত সামৰণি কৰিম কোনটো গান মাইনা যিটো গান ক'ব মই সেই গানটোৱে গাই মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ ক'ম কওক হা পাচলি গান পাচলি চব্জি শাক পাচলি শুনিছোঁ এইটো কিহৰ পাচলি পাচলি টেষ্টি পাচলি পাচলি কি গান কৈছে অঁ ৰাবাজী বাবাজী নে বাবাজী নাই পাচলি নকৰোঁ মই বেলেগকৈ এইটো মই নোৱাৰোঁ পৰম সুন্দৰী কি গান দিছে হাই মেৰি परम 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 এনেকৈ परम सुंदरी हाय मेरे चैनल को सब्सक्राइब लाइक कमेंट कीजिए हाय मेरे चैनल को लाइक सब्सक्राइब कमेंट कीजिए তো ইয়াৰ লগতে আজি ব্লগটো সামৰণি কৰোঁ কাৰণ আমাৰ এনেকৈ চলিয়ে থাকিব ৰাতি এতিয়া শুম ভাত খাম দেউতা আহক আৰু বাবা